কলিতা। তাৰপিছত কাহিনীটো সন্দৰ্ভত মই সিমান জ্ঞাত নহয়, অলপ শুনিছোঁ যে এটা জীৱন্ত কাহিনীৰ ওপৰত লিখিছে, দেখিলে এতিয়া গম পাম। আৰু সেইটোৱেই ভাল বৰ আগতে জানি গ'লেও বেয়া। এতিয়া বৰ আগ্ৰহেৰে মই চাম বাৰু খণ্ড বা বাকীকেইটা খণ্ড চাম। তথাপিতো মই ধন্যবাদ জনাইছোঁ। মই মানে সাহসটো দেখি পেলাই মই আচলতে বৰ ধন্যবাদ জনাইছোঁ। মাজতে মই আমাৰ বিদ্যুতে এখন নাটক লিখি পেলাই আমাৰ তেওঁলোকে বহেমিয়ান বুলি এখন, মই খালি অকণমান পালে যে বহেমিয়ান শব্দটো মোৰ গণ্ডগোল লাগি আছে বাৰু, যি নহওক। তেওঁলোকে এটা কাম কৰিলে, মই ভাবিলোঁ যে লকডাউনটো মানে কিছুমান ক্ষেত্ৰত বৰ আশীৰ্বাদ হৈ পৰিলে। লকডাউন এটা আশীৰ্বাদ হৈ পৰিলে, মানে লকডাউনে এইবিলাক উলিয়াই আনিলে। মই ভাবিছোঁ মানে জন্মনি এই কামটো কৰিলেহেঁতেন নাই, মই ক'ব নোৱাৰোঁ। এই বম্বেত সোমাই আছিলে, লকডাউনে ঠেলা মাৰি আনি পেলাই মানে বিভিন্ন মই গানবিলাক সাংস্কৃতিকত বৰ আগবঢ়া। কিন্তু এনেকৈ কেমেৰাৰ পৰা আৰম্ভ কৰি গোটেইবিলাক কাম আচলতে একেলগতে কৰাটো বৰ সাংঘাতিক কাম। মাজতে আমাৰ হেৰিয়াতে অভিলাষতে এখন পাইছোঁ, আপোনালোকৰ এই কামবিলাক বৰ ভাল হৈছে। আমাৰ এই অঞ্চলটোত মানে এটা বৰ সাংঘাতিক পোহৰ ওলাইছে মানে, মই এইটোৱে। আৰু নাটক ভাল পোৱা হিচাপে আমি অলপ বলিয়া টাইপৰ নাটক বলিয়া মানুহ, গতিকে বৰ ভাল হৈছে। একোডাল নজনাকৈ মানে ময়ে একমাত্ৰ মানুহ যাৰ কোনো আনুষ্ঠানিক শিক্ষা নাই, মোক চবেই ডাঙৰ মানুহ পাতি দিলে। এতিয়া মানে বৰ ডাঙৰ, মোৰ এইটো মই লাগি গ'লোঁ বা যি নহওক। গতিকে এই অনুষ্ঠানটোলৈ এনেকৈ আহিবলৈ পাই মই মানে আনন্দিত হ'লোঁ, এনেকৈ শিক্ষিত হ'বলৈ পাই আৰু আনন্দিত হ'লোঁ, ভাল পালোঁ। আৰু আজিৰ এই যিটো প্ৰচেষ্টা, ইয়াৰ শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু মই আশা ৰাখিম যে এই যাত্ৰা যাতে স্থবিৰ নহয়। ইয়াৰ পিছত আৰু দেৰগাঁও আমি AD প্ৰডাকশ্যনৰ পৰা বহুত ভাল আমি আশা কৰিম। মই বিশেষত্ব ৰাখিম আৰু এইটো এটা ভাল হ'ব।